নমস্কাৰ বন্ধুসকল, মোৰ বিস্ময় চেনেলৰ অন্য এটা ভ্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৰে ভাল, আমিও আছোঁ বাৰু ভালেই। যিহেতু আজি কৃষ্ণ জন্মাষ্টমী, তো জন্মাষ্টমীৰ কাৰণে মই কি কৰিবলৈ ওলাইছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। তাকে সকলোৱে একেলগে কৃষ্ণ জন্মাষ্টমী পালোঁ আৰু সকলোকে কৃষ্ণ জন্মাষ্টমীৰ বহুত শুভেচ্ছা জনাইছোঁ। প্ৰথমে প্ৰসাদৰ কাৰণে বুট আৰু মগু তিয়াইছোঁ, তাৰপিছত বনাবলৈ ওলাইছোঁ ক্ষীৰ। এয়া মই গাখীৰ দিলোঁ, তাৰপিছত জহা চাউল তিয়াই ৰাখিছিলোঁ, পানীৰ সৈতে একেলগে জহা চাউলখিনি দি দিছোঁ আৰু এয়া তেজপাত দুটা আৰু এই কেইটামান কাজু কাটি দিছোঁ আৰু অলপ টাইম সিজাৰ পিছত মই ইয়াতে দি দিছোঁ কেশৰ আৰু এয়া দি দিছোঁ কিচমিচ, কোমলিবলৈ মই তিয়াই ৰাখিছিলোঁ বাৰু। তাৰপিছত ভালকৈ সিজিবলৈ দিছোঁ আৰু ইয়াত দি দিছোঁ মই কনডেন্স মিল্ক, মই ইয়াতে এক্সট্ৰাকৈ আৰু চেনি ব্যৱহাৰ কৰা নাই। তাৰপিছত আৰু একদম ধুনীয়া কৰি পেলাই সিজিবলৈ মই অকণমান টাইম উতলাব লাগিব। একেবাৰে শেষত এয়া দি দিছোঁ মই ইলাইচি পাউডাৰ আৰু প্ৰায় মোৰ এয়া ক্ষীৰ হৈয়ে গৈছে, অলপ টাইম উতলিবলৈ দিম। অকণমান পনীয়া কৰি ৰাখিছোঁ, মানে ঠাণ্ডা হ'লে ধুনীয়া জোখৰ হৈ যায়গৈ। তাৰপিছত এয়া একেবাৰে শেষত দিছোঁ মৰহ 1 চামুচ আৰু 1 চামুচ দি দিছোঁ মই ঘি। এইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ আৰু এয়া মোৰ ক্ষীৰ হৈ গ'ল। ভাপত দিয়া পিঠাগুড়ি লাড়ু বনাবলৈ ওলাইছোঁ আৰু এই লাড়ুটো যদি আপোনালোকে এবাৰ খায় আৰু খাবলৈ মন গৈ থাকিব। সঁচাকৈ খাবলৈ বহুতেই সোৱাদ হয় এই লাড়ুটো। আৰু এই লাড়ুটো বনাবৰ কাৰণে মই প্ৰথমে ষ্টাফিংটো তৈয়াৰ কৰিব লাগিব আৰু ষ্টাফিঙৰ কাৰণে এটা পেনত মই 1 চামুচ ঘি দিছোঁ আৰু ৰুকি লোৱা নাৰিকলখিনি দি দিছোঁ। অলপ টাইম মই ভাজিম আৰু অলপ টাইম ভজা হোৱাৰ পিছত অকণমান মই ছেপাৰেট কৰি পেলাই এটা বাউলত ৰাখি লৈছোঁ এইখিনি ডেক'ৰেশ্যনৰ কাৰণে। আৰু বাকীখিনি নাৰিকলত মই এয়া দি দিছোঁ গুড়। গেছৰ ফ্লেমটো বাৰু অনে হৈ থাকিব। তাৰপিছত এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। এয়া চব ভালদৰে মিক্স হৈ গৈছে আৰু মোৰ ষ্টাফিংটো তৈয়াৰ হৈ গ'ল। পিঠাগুড়িখিনিৰ কাৰণে মই চাউলখিনি গুড়ি কৰি লওঁ। প্ৰথমে বাৰু মই চাউলখিনি তিয়াই ৰাখিছিলোঁ, তাৰপিছত উঠাই পানীখিনি শেষ হ'লতে মই গ্ৰাইণ্ডাৰ মেচিনত দি পেলাই চাউলখিনি গুড়ি কৰি লৈছোঁ আৰু ভালদৰে চালি লৈছোঁ। আৰু পিঠাগুড়ি লাড়ুটো বনাবৰ কাৰণে প্ৰথমে মই দি দিছোঁ পেনত 2 বাতি গাখীৰ আৰু দি দিছোঁ নিমখ আধা চামুচ আৰু 1 চামুচ দিছোঁ ঘি। এইখিনি অকণমান উতলন আহিবলৈ দিম আৰু ইয়াতে মই গাখীৰ 2 বাতি দিছোঁ, সেইকাৰণে মই দিম ইয়াতে পিঠাগুড়ি 4 বাতি। আৰু আপোনালোকৰ যদি গাখীৰ ইউজ কৰিব নিবিচাৰে তেনেহ'লে পানীও ইউজ কৰিব পাৰে, কিন্তু এই লাড়ুটোত গাখীৰ ইউজ কৰিলে খাবলৈ খুবেই টেষ্টি হয়। মই এনেকৈ লৰাই পেলাই শুকুৱাই দি দিছোঁ। তাৰপিছত অকণমান টাইম মই ঢাকি ৰাখিম। অকণমান ঠাণ্ডা হ'লত মই চৰিয়াত নমাই লৈছোঁ পিঠাগুড়িখিনি। একেবাৰে আপোনালোকে ঠাণ্ডা হ'বলৈ নিদিব, অকণমান গৰমে মঠিব আৰু মঠি এয়া মই চাওক একদম আটাৰ দৰে বনাই পেলালোঁ। তাৰপিছত অকণমান লৈ পেলাই মই হাতেদি বহলাই লৈছোঁ, বহলাই পেলাই ইয়াতে মই যিটো নাৰিকলৰ ষ্টাফিং বনাইছিলোঁ সেইটো মই ইয়াত দি দিছোঁ আৰু এনেকুৱা ঘূৰাই পেলাই মই ওপৰলৈকে মুখখন বন্ধ কৰি দিছোঁ আৰু একেবাৰে চাওক শেষত একে লাড়ুৰ দৰে হৈ গ'ল এইটো। গোটেইখিনি পিঠাগুড়ি মই তেনেকৈয়ে লাড়ু বনাই ল'লোঁ, খালি মোৰ টাইম নহ'ল আৰু জল্দি কৰোঁতে মোৰ কেইটামান সৰু হ'ল আৰু কেইটামান ডাঙৰ হ'ল আৰু। এতিয়া মই পিঠাগুড়ি লাড়ুখিনি ভাপত দিম। 5 মিনিটৰ কাৰণে মই ভাপত দিলোঁ লাড়ুকেইটা। তাৰপিছত নমাই আনি মই যিখিনি এক্সট্ৰাকৈ ভাজি ৰাখিছিলোঁ নাৰিকলৰ গুড়ি, সেইখিনি মই সানি দিছোঁ ধুনীয়াকৈ ওপৰে আৰু মোৰ তৈয়াৰ হৈ গ'ল ভাপত দিয়া নাৰিকলৰ লাড়ু। আজি যিহেতু কৃষ্ণৰ জন্মাষ্টমী, তো কৃষ্ণৰ জন্মাষ্টমীৰ দিনাখন কৃষ্ণকটো গা ধুৱাবই লাগিব পূৰা ধুনীয়া কৰি পেলাই। তো সেইকাৰণে কৃষ্ণক গা ধুৱাবলৈ ওলাইছোঁ। অকল কৃষ্ণ বুলিয়েই নহয়, মই আগতে দেখিছোঁ মাহঁতক যিদিনাখনে মাহঁতে শৰাই এখন পাতে, এতিয়া সকলোবোৰ ভগৱানকে ধুনীয়া কৰি গা পা ধুৱাই আৰু মজিয়াখন ধুনীয়াকৈ মচি লয়। ঠিক তেনেকৈয়ে কৰিছোঁ বাৰু, খালি আজি কৃষ্ণ জন্মাষ্টমীৰ কাৰণে অকল কৃষ্ণকেই দেখাইছোঁ বাৰু।
আৰু শৰাই এখন দি হৈ গ'ল মোৰ তাৰপিছত আমি আৰু সকলোৱে এতিয়া প্ৰসাদ খাবলৈ ওলাইছোঁ তাৰপিছত আমি সকলোৱে নামঘৰলৈও যাম প্ৰথমে মানে মোৰ নিজৰ ঘৰত দিয়া প্ৰসাদখিনি খাবলৈ ওলাইছোঁ তাৰপিছত এইফালে বৌয়ে বিৰাট হেল্প কৰি দিছে আজি ধুমা ধুম সজাই দিছে বৌ যাব হেৰি নামঘৰলৈ একেলগে এইফালে হিৰো ৰূপম যাব ন ৰূপম নামঘৰলৈ আৰু এই মই বনোৱা লাৰুটো খাইছো আকৌ কেনেকুৱা লাগিছে কোৱা খাই খোৱা নে লাৰু খোৱা কেনেকুৱা লাগে তোমাৰ শিক কৰিবা চুবাব পৰা নাই গৰমত টেষ্টি কোৱা মই মানে লাৰুটো খাই আপোনালোকক দেখাই আছো কেনেকুৱা লাগে ইমান ধুনীয়া কোমল পেটটো বেয়া নহয় মানে চাউলৰ গুড়িৰে বনোৱা বহুত কোমল আৰু মিঠাও জোখৰটো আপোনালোকেও যদি মোৰ ৰেচিপিটো ভাল পাইছে বনাই খাবচোন মানে খুবেই টেষ্টি লাগে খাই পেলাই ৰ'ব খাই কওক আকৌ খাইছে ভাল লাগিছেনে ভাল লাগিছে কোমল ন কোমল গৰম হৈ আছে খালি লাডু খাই ভাল লাগে আৰু খোজকাঢ়ি নামঘৰলৈ গৈ আছোঁ আৰু মানে কি আমাৰ কলনীৰ একেবাৰে লগতে লাগি আছে আৰু নামঘৰ নাজিৰা তাৰপিছত তাতে আমি সকলোৱে গৈ আছোঁ আৰু এতিয়া ৰাতি 8টাই বাজিলেহি বাৰু সকলোৱে গৈ আছোঁ মানে নিজৰ নাম শৰাইখন দি মেলি ৰাতি হৈ গ'ল ন বৰমা নিজৰ শৰাই দি মেলি ৰাতি হৈ গ'ল সেইকাৰণে এতিয়া গৈ আছোঁ আৰু এই ৰূপমো গৈ আছে ইফালে ৰাতিকে পাতিছে আকৌ ৰাতিকৈ পাতিছে সেইকাৰণে ৰাতিপুৱা গৈ আছোঁ আৰু এতিয়া নাম সামৰণি হৈ গ'ল এতিয়া আৰু দেউসকলে প্ৰসাদৰ যোগাৰ কৰিছে মই বাৰু নাজিৰাত থকা 2 বছৰে হৈছে তো সেই 2 বছৰ মই ইয়ালৈ আহিছোঁ নামঘৰলৈ যোৱা বছৰো ভাদ মাহত আহিছিলোঁ আৰু এই বছৰো আহিছোঁ আজিতো লগতে কৃষ্ণ জন্মাষ্টমী খুবেই ভাল লাগিছে বাৰু আহি পেলাই সকলোকে লগ পাইছোঁ আৰু এয়া আমি সকলোৱে খিচিৰি খাবলৈ ধৰিলোঁ ইমানেই টেষ্টি আছিলে নহয় খিচিৰিকণ খাবলৈ মানে এনেকুৱা ৰাজহুৱাভাৱে বনালে খিচিৰি সঁচাকৈ খাবলৈ বহুত সোৱাদ লাগে আমি এতিয়া নামঘৰৰ পৰা আহিলোঁ আৰু এতিয়া বাজিছে 12:30 তো বহুত ৰাতি হ'ল আৰু এই বৰমা মই দুগৰাকী আহি আছোঁ ইয়াৰ বুটৰ এইবোৰ টোপোলা লৈ বুট আছে লাৰু আছে গুৰ মিঠৈৰ লাৰু তো ৰুমত গৈহে খাম আৰু চব লৈয়ে আহিছোঁ আৰু আমাৰ ৰাতি হ'ল কাৰণে খিচিৰিও খালোঁ ন বৰমা ইমান ধুনীয়া লাগিলে খিচিৰিকণ খাই তো এতিয়া গৈ আছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি প্ৰথম ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ঠিক আছে বাৰু হ'ল বাই বাই শুভৰাত্ৰি